নমস্কাৰ বন্ধুসকল যোৱা দুদিনৰ পৰা অসমত এইবোৰ কি চলি আছে যতে যাও খালি বলে বাল্য বিবাহ এই মাত্ৰ অসমত পাঠানৰ জ্বৰ কমিছিলেহে এতিয়া আকৌ বাল্য বিবাহ ষ্টাৰ্ট হৈ গ'ল অসমৰ সিএম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে যোনে বিয়া পাতিছে তাকো এৰেষ্ট কৰা হ'ব যোনে বিয়া কৰাইছে তাকো এৰেষ্ট কৰা হ'ব যোনে বিয়া খাব গৈছে তাকো এৰেষ্ট কৰা হ'ব সৰি অকমান বেছি কৰিলো মই লাষ্টত নহয় দেই তো একচুৱেলি চৰকাৰে এনে ধৰণে দণ্ড দিয়াটো ভাল নে বেয়া আপুনি ইয়াক সাপোৰ্ট কৰে নে নকৰে ইয়াৰ উত্তৰ মই দিম আপোনালোকক কিন্তু তাৰ আগত জানি লওক যে বাল্য বিবাহ কিয় কৰোৱা হয় ৰিজন নম্বৰ 1 ভাৰতত বিবাহৰ অৰ্থ হ'ল যে দুটা বেলেগ পৰিয়াল এক হোৱা আৰু ইয়াৰ কাৰণে বেছিভাগ বন্ধুত্ববোৰ ভাল সম্পৰ্কত পৰিণত কৰিবলৈ সিহঁতে কি কৰে যে সিহঁতৰ সন্তানবোৰ জন্ম নোহোৱাৰ আগতে সিহঁতৰ বিয়া ঠিক কৰি থৈ দিয়ে আৰু পিছত যেতিয়া সিহঁতৰ সন্তানবোৰ ডাঙৰ হতে অকমান বেছি টাইম লাগে তেতিয়া সিহঁতৰ বিয়া অতি সোনকালে কৰোৱাই দিয়ে সিহঁতে নম্বৰ 2 দৰিদ্ৰতা ভাৰতত বাল্য বিবাহ বেছিভাগ দুখীয়া মানুহৰ ঘৰত হয় এতিয়া এই ঘৰবোৰত এইভাবে সোনকালে ছোৱালীৰ বিয়া দিয়া হয় যাতে ঘৰখনৰ এজন মেম্বাৰ কমি যায় আৰু তাৰ পাছত ঘৰখন ভালকে চলিব পাৰে ৰিজন নম্বৰ 3 সেফটি যিবোৰ গাঁৱত মানুহৰ এভাৰেজ এজ বহুত হাই হয় যিবোৰ গাঁৱত মানুহৰ এভাৰেজ এজ বহুত বেছি থাকে এই গাঁওখনত এজন ইয়াং আৰু ফাইনেন্সিয়েলি ষ্টেবল ল'ৰা পোৱাটো কোনো লটাৰীতকৈও কম নহয় আৰু এইভাবে সেই গাঁৱত যেতিয়া এনেকুৱা এজন ইয়াং টকা পইচা থকা ল'ৰা কোনোবা মাক বাপেকে পায় তেতিয়া তেওঁৰ ছোৱালীৰ বিয়া অতি সোনকালে সেই ল'ৰাজনৰ লগত কৰাই দিয়ে নম্বৰ 4 চেষ্টিটি অসমৰ লগতে ভাৰতৰ বহুত ঠাইত বহুত মাক বাপেকে বিশ্বাস কৰে যে তেওঁৰ নিজৰ ছোৱালীজনীৰ কন্যাদান কৰাৰ সুযোগ পোৱাটো তেওঁলোকৰ বাবে স্বৰ্গৰ দৰ্জাখন খোল খাই যোৱাৰ সমান কিন্তু ছোৱালীজনী যদি অলপ ডাঙৰ হৈ যায় আৰু তাই নিজৰ লাইফ পাৰ্টনাৰ যদি নিজে চইচ কৰি লয় তেতিয়াতো তাইৰ মাক বাপেকৰ সেই স্বৰ্গৰ দৰ্জাখন খোল খোৱাৰ সুযোগটো হেৰাই যাব ন এই ভয়তে কিছুমান মাক বাপেকে কি কৰে নিজৰ ছোৱালীজনীৰ বিয়া বহুত সোনকালে কৰোৱাই দিয়ে যাতে তেওঁলোকৰ হাতৰ পৰা সেই সুযোগটো নাযায় নম্বৰ 5 ইলুপমেণ্ট অৰ্থাৎ পলাই বিয়া হোৱা আজিৰ দিনত দেখিবলৈ পোৱা যায় যে ক্লাছ 7-8ত পঢ়ি থকা ল'ৰা ছোৱালীয়ে প্ৰেমত পৰিছে আৰু দুদিন প্ৰেম কৰাৰ পাছতহে তেওঁলোকে পলাই বিয়া হ'বলৈ চেষ্টা কৰে আৰু এবাৰ যদি এজনী ছোৱালী পলাই যায়গৈ তেতিয়া তাৰ পিছত সেই ছোৱালীজনী ৰিটাৰ্ণ নিজৰ ঘৰত আহিলেও মাক বাপেকে ৰাখিব নিবিচাৰে আজিৰ সমাজত আৰু ইয়াৰ ফলত কি হয় ছোৱালীজনীৰ বিয়া কম বয়সতে হৈ যায় কি কৰিব আৰু হয় ইয়াৰ উপৰিও আৰু ৰিজন আছে বাল্য বিবাহৰ কিন্তু মই এইকেইটাই যি সন্মুখত পালো সেইকাৰণে মই এইকেইটা আপোনালোকৰ আগত দাঙি ধৰিছো এতিয়া কম বয়সত বিয়া হোৱাৰ বাবে তেওঁলোকে কেনেকুৱা ধৰণৰ সমস্যাত পৰে জানেনে কম বয়সত বিয়া হোৱাৰ বাবে তেওঁলোক প্ৰথমতে শিক্ষাৰ পৰা বঞ্চিত হয় এতিয়া নো এডুকেশ্যন মানে নো জব মানে নো মানি বা দৰিদ্ৰতা শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ বাবে তেওঁলোকে সমাজত নিজৰ অধিকাৰবোৰৰ বিষয়ে বহুত কিছু নাজানে আৰু শেষত ডমেষ্টিক ভাইলেন্সৰ মাজত ফচি যায় বহুতে আকৌ কম বয়সত বিয়া হোৱাৰ বাবে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে বহুত ছোৱালী কম বয়সত বিয়া হোৱাৰ বাবে বহুত কম বয়সতে বিধৱাও হৈ পৰে 2001 চনৰ সেন্সাছ ৰিপৰ্টৰ অনুসৰি 1,07,000 বিধৱাৰ বয়স 10 বছৰৰ পৰা 14 বছৰৰ ভিতৰত আছিল আৰু 1,27,000 বিধৱাৰ বয়স আছিল 15 বছৰৰ পৰা 19 বছৰ বয়সৰ ভিতৰত সেই ৰিপৰ্ট দেখি চৰকাৰে তাৰ পিছৰ বছৰৰ পৰা সেইটো ৰিপৰ্ট উলিওৱাই বন্ধ কৰি দিলে আৰু আজিৰ দিনত যদি তেনে ৰিপৰ্ট ওলালে হয় তেনেহ'লে আজিৰ দিনততো তাৰ সংখ্যা আৰু বহুত বেছি বাঢ়ি গ'লহেঁতেন বন্ধুসকল এতিয়া আমি ভিডিঅ'টোৰ ষ্টাৰ্টিঙত যিটো কুৱেশ্যন কৰিছিলোঁ সেই কুৱেশ্যনৰ উত্তৰটোত যে চৰকাৰে ভাল কৰিছে এনে একশ্যন লৈ নে নাই কৰা বন্ধুসকল মোৰ উত্তৰটো হ'ল যে চৰকাৰে এনেধৰণৰ একশ্যন লৈ ভালেই কৰিছে হয় মই মানিছোঁ যে চৰকাৰ অলপ বেছি ষ্ট্ৰিক্ট হৈ গৈছে ইয়াৰ ওপৰত অকণমান কম ষ্ট্ৰিক্টলি একশ্যন ল'লেও হ'লহেঁতেন কিন্তু আপোনালোকে মানুহৰ কথাটো গম পায়েই মানুহে কৰোণাৰ লকডাউনৰ সময়ত বিয়া পাতিবলৈ এৰি নিদিলে আৰু এনে সময়ত যদি চৰকাৰে এনেই মানুহক ভয় দেখুৱাই থৈ দিয়ে তেনেহ'লে পিছত আকৌ মনে মনে এইবোৰেই কৰিব সেইকাৰণে ভাবিলে কোনোবা এটা দিশত এনেকুৱা লাগে যে চৰকাৰে বেছি ষ্ট্ৰিক্ট হৈও একো ভুল কৰা নাই এটা এক্সাম্পল দিছোঁ আপোনাক আপুনি যদি ঘৰৰ আগফালে এজোপা ফুল গছ লগাই থয় তেতিয়া ৰাস্তাৰে অহা যোৱা কৰা বহুত মানুহে সেই গছৰ ফুল ছিঙি লৈ যাব ডেইলি লাগে আপুনি সিহঁতক যিমানে মনা নকৰক কিয় আপুনি মনা কৰিলেও পিছত লুকাই মনে হ'লেও সেই গছৰ ফুল ছিঙি লৈ যাবই কিন্তু আপুনি যদি সেই ফুল ছিঙাৰ ভিতৰত কোনোবা এজনক ধৰি আনি বান্ধি থৈ দিয়ে এদিন তাৰ পিছদিনাখন দেখিব সেই গছজোপাৰ পৰা কোনো ফুল ছিঙিব নাহে চৰকাৰে এতিয়া বৰ্তমান যিটো ষ্টেপ লৈছে এইটো এসময়ত এনেধৰণৰ কামেই কৰিব এতিয়া মানুহখিনিয়ে যিটো ভয় খাব ইয়াৰ পিছত মানুহে সেইটো ষ্টেপ ল'বলৈ কেতিয়াও নাযায় যিটো মই ভাবোঁ আপোনালোকৰ অপিনিয়ন মোতকৈ বেলেগ হ'বও পাৰে যিয়ে নহওক বন্ধুসকল আশা কৰিছোঁ মোৰ কথাবোৰ আপোনালোকে বুজি পাইছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত এতিয়ালৈকে গুড বাই যাওক ভিডিঅ' শেষ